মহামাৰী গোটেই বিশ্বতে লকডাউন চলি আছে। কিমান দিন হয় কোনো নাজানে। বৰ্তমানলৈকে আজি তাৰিখত কোনো ইয়াৰ মেডিচিন ওলোৱা নাই। তথাপিতো ইয়াৰ ওপৰত বৈজ্ঞানিকভাৱে ৰিচাৰ্চ চলি আছে। যিখিনি শুনিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি কথাখিনি অৱগত হৈছোঁ, নহয় জানো বন্ধু? তো অনাগত দিনত আপোনালোকে যদি যোগেদিয়ে গোটেই বিশ্বত আমি বিশ্বৰ কথাখিনি জানিবলৈ আমি গম পাইছোঁ। সেয়ে আপোনালোকৰ ওচৰলৈ হাঁহচা প্ৰেছ ক্লাবৰ ওচৰলৈ আমি আপোনালোকৰ মাজত আহিছোঁ মাত্ৰ মৰম চেনেহ বিলাবলৈ। আপোনালোকে দিন ৰাত কষ্ট কৰি কাম কৰি আছে, তাৰ কাৰণে আপোনালোকৰ ওচৰত আমি কি বুলিনো সান্তনা দিম বা আপোনালোকক উৎসাহ দিম, সেইবুলি আপোনালোকৰ দেশৰ জন্মভূমি, কৰ্মভূমি, পুণ্যভূমি এই তিনিটাক শ্ৰদ্ধা কৰি আপোনালোকৰ অঞ্চলটো যে হাঁহচৰা অঞ্চলটো যে গোটেই এটা সুন্দৰভাৱে গোটেই মানুহক সজাগতা ৰাখিছে আৰু সকলোকে আপোনালোকে কৈছে যে কিবা কিবি বিলাইছে ক্ষুদ্ৰতম দৈনন্দিন ব্যৱহাৰ বস্তুখিনি। তথাপিতো আপোনালোকে কষ্ট কৰা দেখি আমিও মোৰ ফ্ৰেণ্ডছ ক্লাবে মিষ্টাইতে বিজি গগৈ ফ্ৰেণ্ড ক্লাবে ভাবিলে যে আমিও হাঁহচা প্ৰেছ ক্লাবত গৈ তেখেতসকলক উৎসাহ দিওঁ। সেই এপাশতে আপোনালোকৰ মাজলৈ আহিলোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিনে ৰাতি যিখিনি কষ্ট আমাৰ অসমৰ জনগণৰ কাৰণে বা নৰ্থ ইষ্টৰ জনগণৰ কাৰণে কৰিছে, সঁচাকৈ শলাগিবলগীয়া পদক্ষেপ, আদৰণীয়। আৰু আমাৰ শিৱসাগৰত থকা গীতাৰ্থ গোস্বামী তেখেত হৈছে অসমৰ সাংগঠনিক সচিব। তেখেতে ক'লে বোলে আপোনালোকে গৈ অন্তত তেখেতসকলক মাত এষাৰ দিয়ক। সেয়েহে মোৰ বন্ধুবৰ মাধুৰ্য বৰগোহাঁই মোৰ ফ্ৰেণ্ড ক্লাবৰ হৈ পিনি সকলোৱে ক'লে তেখেতসকলে বজাচা কৰি আহিছে আপোনাক ক্ষুদ্ৰতম ন্যূনতম দিবলৈ। মই সেইকাৰণে আপোনালোকৰ মাজত আহিলোঁ। আৰু দ্বিতীয়টো কথা হৈছে কি, আজি তাৰিখত সকলো ফিট থাকিবলৈ, মহামাৰীৰ পৰা দূৰ পাবলৈ হ'লে আমি প্ৰত্যেক দিনে 20 মিনিট সময় নিজে এক্সাৰচাইজ কৰি যোগা কৰি প্ৰাণায়াম কৰি ঘৰতে থাকিব লাগিব আৰু তেতিয়াই সুৰক্ষিত হ'ব। তাৰ কাৰণে আৰু দিনটো আমি খালী পেট কেতিয়াও ৰাখিব নালাগিব। আটাইতকৈ এটা ভাল খবৰ আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ গাঁৱত কেঁচা হালধি পায় নহয়, এই কেঁচা হালধিৰ ৰস যদি পিচি আধা গিলাচ চুলিয়ে গৰম পানী মিছলকৈ তাতে অলপ যদি মৌ জোল দি আৰু তুলসী পাত দি যদি গৰম কৰি প্ৰত্যেকেই খাই ন, আমাৰ এইটোৰ পৰা মহামাৰীৰ পৰা আমি বহুত দূৰ থাকিব পাৰিম। নিজৰ কনফিডেঞ্চটো আপোনালোকে বাঢ়িব। সেয়ে মই আপোনালোকৰ এই মিডিয়া চেনেলৰ যোগেদি অসমবাসীক মই আহ্বান জনাইছোঁ যাতে অন্ততঃ হালধিটো গুড়ি কৰি গৰম কৰি তাতে তুলসী পাত আৰু কি দিবলৈ ক'লোঁ, মৌজোল 1 চামুচ দিলে খুব নিৰোগী। আপোনালোকে কিন্তু এনি টাইম খাব আৰু খালী পেট কেতিয়াও নাৰাখিব। এঘণ্টাৰ মূৰে অন্ততঃ আপোনালোকে খাই দিব। সেয়ে আপোনালোকে যিহেতু দিন ৰাত নিউজৰ কাৰণে ঘূৰি ফুৰে, মই আপোনালোকক কাটৰ অনুৰোধ কৰিছোঁ, অসমৰ সকলো সংবাদ মাধ্যমলৈ অনুৰোধ কৰিছোঁ আৰু পুলিচ প্ৰশাসনেও দিনে ৰাতি কষ্ট কৰিছে, তেখেতসকলেও কৰিছোঁ আৰু নাৰ্ছ ডক্টৰসকলেতো কৰি আছে, তেখেতসকলেও মই বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে হালধিৰ ৰসটো অন্ততঃ ঘৰতে পায়, এইটো কিনিবলগীয়াতো একো নহয়। সেইকাৰণে মই পুনৰবাৰ আপোনালোকক কৈছোঁ তেনেকৈ গৈ আপোনালোকে সুস্বাস্থ্যত হওক, সকলো ভালকৈ থাকক আৰু ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি যাতে আমি অনাগত দিনত অসমখন বা ভাৰতবৰ্ষখন বিশ্বত আদৰ্শ দেখুৱাইছে। আজি বিশ্বই চাবলৈ গ'লে অইন দেশতকৈ আমেৰিকা নিচিনা দেশ আজি তাৰিখত হাৰি গৈছে। আমিতো তৃতীয় বিশ্ব দেশ হয়। আজি তাৰিখত কিন্তু আমাৰ সেই অনুপাতে 130 কোটি জনগণৰ সংখ্যা অনুপাতে কিন্তু কমটি হৈছে। সেইকাৰণে আমাৰ এইখিনি ছ'চিয়েল ডিষ্টেঞ্চটো যে মেইনটেইন কৰি ৰাখিছোঁ, আমি ইজনৰ কথা যে শুনি আছোঁ, এইটো কাৰণে বৰ ডাঙৰ পদক্ষেপ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ল'লে আৰু আপোনালোকৰ সহযোগতে এইখিনি সম্ভৱ হৈছে। ধন্যবাদ, নমস্কাৰ।